Hi guys, welcome back to my another video. So guys, আজি ভিডিওটোত হবলে গৈ আছে মানে এটা মই সিম্পল বিয়াৰ আসলতে এটা লুক ক্ৰিয়েট কৰিম বুলি ভাবিছো মই আসলতে ইমানো বেছি বুলে মেকআপ জানো হেতু নহয় কিন্তু যিখিনি জানো আপোনালোকক আসলতে আজি হেখিনি মানে দেখাবলে ট্রাই কৰিম কেনেকে এটা ইজি সিম্পল ওয়েত আমি বিয়াৰ লুক এটা ক্ৰিয়েট কেনেকে কৰিব লাগে হেতু মই জাস্ট যিখিনি জানো আসলতে হেখিনিয়ে দেখাম তো বলক তেতিয়ালে ভিডিওটো স্টার্ট কৰো মই ভিডিও স্টার্ট কৰা আগতে এবু ময়শ্চাৰাইজাৰ লগাই লৈছো আপোনালোকৰ লগাই লব সানস্ক্রিন ময়শ্চাৰাইজাৰ যেহেতু মই এটা ভিডিওটো দিনত শুট কৰি আছো হেকাৰণে মই সানস্ক্রিন লগাই লৈছো তো এতিয়া বলক ভিডিওটো স্টার্ট কৰো আৰু আসলতে বহুত দিন বিয়া খোৱাও নাই ভাবিছো নিজে ঘৰতে বিয়া লুক এটা দিও বিয়া ফিলটা লও আৰু বেন্ডাল মাৰি লও যেহেতু চুলিখিনি দীঘল আৰু ডিস্টারবেন্স আহিব চুলিৰ পৰা তো এনেকৈ মই মাৰি লৈছোঁ এতিয়া বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ প্ৰথমতে মই লগাই ল'ম প্ৰাইমাৰ মই আচলতে দুটা আছে কিন্তু এতিয়া বৰ্তমান মই এই নাইবেটো ইউজ কৰিম এইটো মেকৰ হয় কিন্তু মই এতিয়া এইটো ইউজ নকৰোঁ এইটো ইউজ কৰোঁ মই মানে নৰ্মেলি প্ৰাইমাৰ ইমান ইউজ নকৰোঁৱে কিন্তু আজি যেহেতু ভিডিও বনাইছোঁ সেইকাৰণে অলপ চলপ ইউজ কৰি দেখাই দিওঁ আৰু প্ৰাইমাৰটো ধুনীয়াকৈ হাতেৰে মিলাই লওঁ বিনা যে মেকআপত মানুহ বান্দৰী লাগে সঁচাকৈ হয় আকৌ কথাটো দেই এতিয়া মোবাইলটো চাই এইটো ফিলটো হৈ গৈছে তাৰপিছত মই লগাম ফাউণ্ডেশ্যন এইটো লগাম মই এইটো ইউজ কৰিছোঁ চুগাৰৰ এটা এছ অফ ফেচ ফাউণ্ডেশ্যন ষ্টিক এইটো 07 ভেনিলা লেটৰ হয় আৰু আপোনালোকে এমাজনত পাই যাব যোনে যেটো লগাই আৰু শেড ষ্টিক ফাউণ্ডেশ্যন আসলতে লগাই ভাল লাগে ইয়াতে আকৌ মোৰ ভাল লাগে বেছিকৈ ইয়াত এডাল ধুনীয়া কম্বো ব্ৰাছ এডালো আহিছে দেখিছেনে এডাল ব্ৰাছ এডালো দিয়া থাকে সেইকাৰণে মোৰ ভাল লাগে সবতে দিয়া নাথাকে যে মই কৈছোঁ মই ইমান এক্সপাৰ্ট নহয় যিহেতু ইমানো মই নাজানো মেকআপ চেকআপ কৰিব কিন্তু যিখিনি পাৰোঁ আচলতে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভালকৈ মিলাই ল'ব নহ'লে বহুত অদ্ভুত লাগিব বেলেগ বগা লাগিছে আৰু যদি আপোনালোকে ডিঙিটো বোলে ক'লা হৈ থাকিলে মুখখন বগা হৈ থাকিলে সেইটো নহয় ডিঙিটো ধুনীয়াকৈ কৰি ল'ব নহ'লে আকৌ বহুত কিবা মানে অদ্ভুত লাগিব মই ইউজ কৰিম কাউন্সিলাৰ আৰু মই কাউন্সিলাৰ কেলৈ ইউজ কৰিব লগা হয় কাৰণ মোৰ চকুকেইটা অলপ সোমোৱা যে সেইকাৰণে মই কাউন্সিলাৰ ইউজ কৰোঁ পৰাপক্ষত আৰু কাউন্সিলাৰ মোৰ ওচৰত এতিয়া এইবোৰ আছে কিন্তু মই এতিয়া ইউজ কৰিম মানে এইবোৰ বেলেগ ব্ৰেণ্ডছৰ আছে মই এইটো ইউজ কৰিম সুইচ বিউটিৰ এটা কাউন্সিলাৰ ইউজ কৰোঁ সুইচ বিউটিটো বহুত ভাল লাগে বহুত কমফৰ্ট হয় ইউজ কৰিবলৈ যিসকলৰ ডাৰ্ক চাৰ্কল আছে তেওঁলোকে ধুনীয়াকৈ একদম লগাই ল'ব পাৰে আৰু আচলতে কাউন্সিলাৰ নলগালেও হয় ফাউণ্ডেশ্যনে অলৰেডি পূৰা মানে এটা হেৰি লাগে আৰু ফাউণ্ডেশ্যনে গ্ল'টো আনিয়ে দিয়ে বাৰু তথাপিও মই পাঞ্চটো ইউজ কৰিম মই আচলতে ব্ৰাছতকৈ মানে এই এনেকুৱা বিউটি ব্লেণ্ডাৰবোৰ ইউজ কৰি মই বেছি ভাল পাওঁ আগৰ পৰা মানে মই বেছিভাগ বিউটি ব্লেণ্ডাৰে ইউজ কৰোঁ চকু ওপৰ লিডটোতো আপোনালোকে ধুনীয়াকৈ লগাই ল'ব
চকচোন কেনেকুৱা লাগিছে টেষ্ট নাইকিয়া মানুহৰ লিখা লাগে ন এনেকৈ যেতিয়া মেকআপটো ইনকমপ্লিট হৈ থাকে আৰু ফাউণ্ডেশ্যন লগাই পেলাই এনেকৈ যদি বহি থাকোঁ টেষ্ট নাইকিয়া মানুহৰ লিখা লুক এটা আহে তাৰপিছত মই লগাম এটা কম্পেক্ট পাউডাৰ মই মানে মোবাইলৰ স্ক্ৰীনত চাই দেখাইছোঁ মই বেলেগকৈ আকৌ মিৰৰ ইউজ কৰা নাই আৰু চকুৰ এটুকাত মই ভানি লৈছোঁ এতিয়া মই ইউজ কৰিম আইব্ৰ' কাৰণে মই নৰ্মেলি আইব্ৰ' আঁকিবলৈ আচলতে মই বেয়া পাওঁ কাৰণ মোৰ অলৰেডি আইব্ৰ' আছেই ৰিয়েলত তো এই দুটা হৈছে মই এই ব্ৰাউন শ্বেডটো ইউজ কৰিম এনেকৈ যদি মানুহে দেখে নহয় সঁচাকৈ মানে ভয় খাই যাব হয় নাই বাৰু হৈ গৈছে অলমষ্ট এতিয়া মই লগাম আই শ্বেডো দুটা প্লেট আছে আৰু এটা গ্লিটাৰ আই শ্বেডো এটা চুইচ বিউটি শ্বেডো প্লেট হয় তো মই এইখনেই ইউজ কৰিম মই চুইচ বিউটি প্ৰডাক্টবিলাক বহুত ভাল পাওঁ যিহেতু মই চাদৰ মেখেলাখন আপোনালোকে চাই ল'ব কালাৰটো কি পিন্ধে মোক চাই পেলাই নাহাঁহিব কাৰণ মই অলৰেডি কৈছে মই ইমানো বোলে এক্সপাৰ্ট সেইটো নহয় মই একদম এক্সপাৰ্ট নহয় মোবাইলত চাই মানে কৰিবলৈ বৰ দিগদাৰ মই বেছি কালাৰ ইউজ নকৰোঁ দুটা কালাৰেই ইউজ কৰিম মই এইটো অকণমান পিংকিছ এটা ট্ৰাই কৰোঁ তো আই শ্বেডোটো হৈ গ'ল চিম্পলকৈ এটা ক্ৰিয়েট কৰিছোঁ বেছি কালাৰ্ছ লগোৱা নাই আৰু অলপ ব্ৰাউনিছ অলপ পিংক দি দিছোঁ এই যে পাউডাৰখিনি লগালোঁ আই শ্বেডোখিনি যে তলত পৰি যায় সেইকাৰণে লগালোঁ এইখিনি তাৰপিছত মুচি দিব আপোনালোকে কিন্তু তাৰ আগতে আপোনাৰ চাইলাইনাৰ এইবিলাক লগাই লওঁ এইটো এটা হৈছে পেঞ্চিল আইলাইনাৰ আৰু এইটো হৈছে এটা লেকমি ৱাটাৰ ৰেজিষ্টেণ্ট আইলাইনাৰ মই এতিয়া এইটো লিকুইডটোকে ইউজ কৰি দেখাওঁ তো মোৰ আইলাইনাৰ হৈ গৈছে এতিয়া মই লগাম এইটো হৈছে মই ইউজ কৰিছোঁ আইকনিক লেকমি আইকনিক কাজল এইটো অকণমান লগাই লওঁ মোৰ হৈয়ে গৈছে মই বহুত চিম্পলকৈ এটা লুক দিবলৈ ট্ৰাই কৰিছোঁ আচলতে ৰিয়েলত আই শ্বেডোটো যিমান জিলিকিছে নহয় মোবাইলত সিমান জিলিকা নাই বাৰু এতিয়া যে পাউডাৰখিনি এইখিনি লগাইছোঁ সেইখিনি ভালকৈ মুচি ল'ম মোৰ কণ্টৰ এখন প্লেট আছে ইয়াতে ব্লাছাৰো আছে কণ্টৰো আছে এইখনো আপোনালোকৰ চুইচ বিউটিৰে হয় মই আচলতে নাক চাকবিলাক জোঙাই সেইকাৰণে মই ইমান মানে কণ্টৰ কৰি ভাল নাপাওঁ এইফালে অকণমান লগাই লৈছোঁ জ লাইনত নহ'লে আচলতে শকত লাগে ন এইটো লগালে আচলতে অকণমান মুখখন ক্ষীণ লাগে সেইকাৰণে অকণ লগাই লৈছোঁ মই আচলতে ক'বলৈ গ'লে মেকআপবোৰ একদম ভাল নাপাওঁ কিন্তু কৰিব লগা হয় আৰু কেতিয়াবা কণ্টৰ হৈ গ'ল এতিয়া আহিছোঁ ব্লাছাৰলৈ ব্লাছাৰ মোৰ ওচৰত এটা লিকুইড ব্লাছাৰ আছে মই এতিয়া এইটো ইউজ কৰিম আৰু এনেকুৱা ব্লাছাৰো আছে এনেকুৱা দেখিছোঁ কিন্তু মই এতিয়া এইটো ইউজ নকৰোঁ মই এইটো কৰি আচলতে এইটো কৰিবলৈ মানে আজিকালি বেছি ইজি হৈ যায় এইটো হৈছে নাইবে ব্লাছাৰ তো মই এইটোৱে ইউজ কৰিম এইটো ইজিও হৈ যায় বহুত আজিকালি মানে মই এইটো লগাই বেছি ভাল পাওঁ মিলাই ল'ব মই হাতেই মিলাই দিছোঁ হৈয়ে গৈছে অলমষ্ট তাৰপিছত মই মাস্কাৰাটো লগাই লওঁ আৰু তাৰপিছত অলমষ্ট হৈয়ে গ'ল আৰু
লিপষ্টিক মই ইউজ কৰিছোঁ এইটো মেকৰে হয়, ৰেড শ্বেডৰ হয়। মই আচলতে ব্লাছৰ পিছত আপোনালোকক হাইলাইটাৰটো দেখাবলৈ পাহৰি থাকিলোঁ। মানে কি হ'ল, মই হাইলাইটাৰটো স্কিপ কৰিম বুলি ভাবিছিলোঁ, স্কিপ কৰিলেও হয়, একো নাই। কিন্তু আচলতে দিনত ইমান ভালো নালাগে হাইলাইটাৰ, নহয়নে? ৰাতি আচলতে বেছি ভাল লাগে, মানে জিলিকি থাকে। কিন্তু দিনত এতিয়া মই নলগাম বুলিয়ে ভাবিছিলোঁ, বাট ভিডিঅ' বনাইছোঁ কাৰণে দেখাই দিওঁ। সেইটো হাইলাইটাৰ মই ইউজ কৰিছোঁ, এইটো নাইবে শ্বিমাৰ ড্ৰপ লিকুইড হাইলাইটাৰ। অনলাইনত এভেইলেবল আছে, পাই যাব। মই মানে আজিকালি লিকুইড বস্তুবিলাকে ইউজ কৰি ভাল পাওঁ। মই তেনে অকণমানহে লগাম দেই, যিহেতু মই ভিডিঅ'টো দিনত শ্বুট কৰি আছোঁ আৰু মানে ভাল নালাগে দিনত ইমান লগাই। এইটো গ্ল' এটা আহে ন লগালে, মানে জিকমিকনি এটা আহে ধুনীয়া। তো চকুটো অকণমান লগাই ল'ব পাৰে ওচৰত। তো হাইলাইটাৰ হৈ গ'ল। এতিয়া মই ফাইনেল লুকটো দিওঁ। এইযোৰ মই পিন্ধিম, ব্লেকত হয়, আৰু ইয়াতে ফ্লাৱাৰ কিছুমান আছে, কিউট কিউট ৰেড, য়েল্ল', ব্ৰাউন। এইযোৰ এতিয়া পিন্ধি মই আপোনালোকক ফাইনেল লুক দিম, বলক। গাইজ মই ৰেডি হৈ গ'লোঁ ফাইনেলি। এইটো ফাইনেল লুক আছিলে মোৰ। আৰু মই এতিয়া চিম্পল গল্ডেন চেইন এডাল পিন্ধিছোঁ। ভাল ধুনীয়া ধুনীয়া আচলতে জুৱেলাৰী ছেট পিন্ধি গ'লেও এটা ভাল লাগিব, কিন্তু মই যিহেতু এটা চিম্পল লুক ক্ৰিয়েট কৰিছোঁ আজি, তো সেইকাৰণে মই বহুত চিম্পলকৈ ট্ৰাই কৰিছোঁ। আৰু হাতত মই বিশেষ একো পিন্ধা নাই, জাষ্ট এই ঘড়ীটো পিন্ধিছোঁ আৰু একো পিন্ধা নাই। তো এয়াই। আৰু কেনেকুৱা লাগিছে জনাব। আৰু মোৰ এনেও ব্লেকটো ভাল লাগে। গোটেই লুকটো মই এবাৰ আপোনালোকক এবাৰ দেখাবলৈ ট্ৰাই কৰিম। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব কমেণ্টত। যদি আজি ভিডিঅ'টো মোৰ ভাল পালে জাষ্ট ট্ৰাই কৰিলোঁ, আৰু মোৰ ভিডিঅ'বিলাক চাই যাব, ধুনীয়াকৈ মৰম দি যাব, আৰু ধুনীয়া ধুনীয়া ভাল ভাল ভিডিঅ'ছ মই আনি থাকিম। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে ডু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। আৰু যে কাষতে বেল আইকনটো আছে সেইটো টিপি দিব, যাতে মই যি ভিডিঅ' দিওঁ আপোনালোকে ন'টিফাই হৈ থাকিব পাৰে। বাই বাই, চি ইউ ইন আনাডাৰ ভিডিঅ'।